নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই পল ক্ৰিয়েশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যে ইয়াৰ আগৰ ভিডিঅ'টোত মই 1ৰ পৰা 21 নম্বৰলৈ অৰ্থাৎ 21টা বস্তুৰ আৱিষ্কাৰ আৰু আৱিষ্কাৰকৰ নাম মই লৈ আহিছিলোঁ আপোনালোকৰ বাবে। চ' আজি তাৰ পিছৰ পাৰ্টটো অৰ্থাৎ পাৰ্ট 2 হ'ব আৰু সেই 22 নম্বৰ প্ৰশ্ন হ'ব। আজি 22 নম্বৰ হ'ব, গতিকে আমি আৰম্ভ কৰোঁ বলক। যে প্ৰশ্ন নম্বৰ 22, পেণ্ডুলাম ঘড়ী কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব খ্ৰীষ্টিয়ান হাইজেন, আৰু তেওঁ নেদাৰলেণ্ডৰ আছিলে। প্ৰশ্ন নম্বৰ 23, যে হাইড্ৰজেন কোনে উদ্ভাৱন কৰিছিল? উত্তৰ হ'ব হেনৰি কেভেণ্ডিছ, আৰু তেওঁ ব্ৰিটেইনৰ আছিলে। প্ৰশ্ন নম্বৰ 24, নাইট্ৰজেন কোনে উদ্ভাৱন কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব ডেনিয়েল ৰাদাৰফোৰ্ড, আৰু তেওঁ ব্ৰিটেইনৰ আছিলে। প্ৰশ্ন নম্বৰ 25, ডিজেল ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব ৰুডলফ ডেভেল, আৰু তেওঁ জাৰ্মানী আছিলে। প্ৰশ্ন নম্বৰ 26, যে ৰেফ্ৰিজাৰেটৰ কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব ফাৰ্ডিনাণ্ড কাৰে, আৰু তেওঁ ফ্ৰান্সৰ আছিলে। প্ৰশ্ন নম্বৰ 27, ছেফটি পিন কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব ৱাল্টাৰ হাণ্ট, আৰু তেওঁ আমেৰিকাৰ আছিলে। প্ৰশ্ন নম্বৰ 28, যে নিৰাপদ জুইশলা কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ল জন লেণ্ডষ্ট্ৰম আৰু জন কেপিং, আৰু তেওঁলোক আছিল ছুইডেনৰ। নিৰাপদ জুইশলা দুজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল, আৰু সেই দুয়োজনে ছুইডেনৰ আছিলে। তাৰপিছত আহিল প্ৰশ্ন নম্বৰ 29, যে আধুনিক জুইশলা কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব জন ৱাকাৰ, আৰু তেওঁ ইংলেণ্ডৰ আছিলে। প্ৰশ্ন নম্বৰ 30, আধুনিক বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব মেকমিলানে, অৰ্থাৎ তেওঁ স্কটলেণ্ডৰ আছিলে। প্ৰশ্ন নম্বৰ 31, মাধ্যাকৰ্ষণ শক্তি কোনে উদ্ভাৱন কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব আইজাক নিউটন। আমি আইজাক নিউটনৰ নাম সকলোৱে শুনো, আৰু তেওঁৰ আছিল ইংলেণ্ডৰ। প্ৰশ্ন নম্বৰ 32, টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব জন লোগী বেৱাৰ্ট, আৰু তেওঁ স্কটলেণ্ডৰ আছিলে। প্ৰশ্ন নম্বৰ 33, যে উৰাজাহাজ কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব উইলবাৰ ৰাইট আৰু অৰভিল ৰাইট, আৰু তেওঁলোক আছিল আমেৰিকাৰ। সেই উৰাজাহাজ দুজনে আৱিষ্কাৰ কৰিছিল, আৰু সেই দুয়োজনে আমেৰিকাৰ আছিলে। প্ৰশ্ন নম্বৰ 34, যে টেপ ৰেকৰ্ডাৰ কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব ভালডেমাৰ পলছন, আৰু তেওঁ ডেনমাৰ্কৰ আছিলে। প্ৰশ্ন নম্বৰ 35, ছাবমেৰিন কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব কাৰ্নেলিছ ডেভেল পৰ্তুগালৰ, আৰু তেওঁ পৰ্তুগালৰ আছিলে। প্ৰশ্ন নম্বৰ 36, আধুনিক ছাবমেৰিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ হ'ব ডেভিড ব্ৰুচনেল, অৰ্থাৎ তেওঁ আমেৰিকাৰ আছিল, আৰু তেওঁৱেই আধুনিক ছাবমেৰিন আৱিষ্কাৰ কৰিছিল। প্ৰশ্ন নম্বৰ 37, গ্ৰহৰ গতিসূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব জোহান কেপলাৰ, অৰ্থাৎ তেওঁ জাৰ্মানীৰ আছিল, আৰু তেওঁৱেই গ্ৰহৰ গতিসূত্ৰ আৱিষ্কাৰ কৰিছিলে। প্ৰশ্ন নম্বৰ 38, যে তললৈ গতি কৰা বস্তুৰ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব গেলিলিও গেলিলি, আৰু তেওঁ আছিলে ইটালীৰ, আৰু তেওঁৱেই তললৈ গতি কৰা বস্তুৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল। প্ৰশ্ন নম্বৰ 39, থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব গেলিলিও গেলিলি, আৰু তেওঁ আছিল ইটালীৰ। প্ৰশ্ন নম্বৰ 40, পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব আলেকজেণ্ডাৰ ফ্লেমিং। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। মোৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু লগতে মোৰ চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মই নতুনকৈ বনোৱা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পোনপ্ৰথমে আপোনালোকে পাই যায়। ধন্যবাদ।